আকৰ্ষণীয় হৈছে যোৰহাট সমষ্টিৰ নিৰ্বাচনী যুঁজ তিতাবৰত আজি প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছেও চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ হিমন্তৰ সভাতলীৰ সমীপতে কংগ্ৰেছৰ প্ৰচাৰ আৰু তিতাবৰত এইদৰে এই দৃশ্য দেখিবলৈ পোৱা গৈছে মুঠতে সকলো এটা প্ৰচাৰত নামি পৰিছে প্ৰচাৰ এটা তুংগত উঠিছে মুঠতে সকলোতে এতিয়া নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনৰ যি ৰণদুন্দুবি বাজিছে সকলোতে মুঠতে এই প্ৰচাৰ আমি দেখুৱাই আছো আৰু তিতাবৰত আমাৰ আছে চিত্ৰকমল বেজবৰুৱা পুনপটীয়া সম্প্ৰচাৰত আছে আমাৰ চিত্ৰকমল বেজবৰুৱা কেনে ধৰণৰ পৰিবেশ আৰু আমাক ভোটাৰৰ যি তাৰে পৰিস্থিতি যি মনৰ কথা আমাক জনাব চিত্ৰকমল হয় ৰাজ্যজুৰি নিৰ্বাচনৰ গৰম বতাহ বুলি ক'বলৈ এই মুহূৰ্তত আমি তিতাবৰ বৰহোলাত উপস্থিত আছো প্ৰথমতে এটা মণ্ডপ আৰু আজি যিহেতু দিনৰ 2 বজাত ইতিমধ্যে তপন গগৈ বিজেপিৰ যি প্ৰাৰ্থী তপন গগৈ নেতা মুখ্য আহ্বায়কজনে ইতিমধ্যে এই সভাস্থলীতে তেওঁলোকে ৰাইজক সম্বোধন কৰিব তাৰ সমান্তৰালভাৱে কিন্তু বিজেপিৰ সমান্তৰালভাৱে কিন্তু কংগ্ৰেছ দলটোৱে কিন্তু যথেষ্ট তৎপৰতা অব্যাহত ৰাখিছে আমি কিছু দৃশ্যাংকত দেখুৱাই যে এইসকল হৈছে কংগ্ৰেছ কৰ্মী আমি গোটেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰায়ভাগ দখল যে এইসকল হৈছে কংগ্ৰেছৰ নেতা কৰ্মী আৰু এতিয়া এই মুহূৰ্তত তেওঁলোকে যথেষ্ট নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে কাষত ইমান নেতাৰ মুখ্য আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী এই প্ৰচাৰ অভিযানৰ বাবে কাষত মণ্ডপ আৰু তাৰ কাষতে ৰাইজৰ মাজত এই মুহূৰ্তত এইসকল কংগ্ৰেছ কৰ্মীয়ে ভোট ভিক্ষা কৰি ইতিমধ্যে নামি পৰিছে ৰাইজৰ মাজলৈ তেওঁলোকে আহিছে আৰু কিছু প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম যে যথেষ্ট নিৰ্বাচনী তৎপৰতা যথেষ্ট দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কেনেকুৱা আশাবাদী কি ক'ব এই মুহূৰ্তত আশাবাদী আমি মানে যথেষ্ট আশাবাদী আমি যুৱ কংগ্ৰেছ এটা মানে প্ৰগ্ৰেম লৈছোঁ যে গাঁৱে গাঁৱে যুৱ কংগ্ৰেছ ঘৰে ঘৰে যুৱ কংগ্ৰেছ সেই উদ্দেশ্যে আমি আহি উপস্থিত হৈছোহি উপস্থিত হোৱাৰ পিছত দেখিলোঁ ইয়াত নেতাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন মিটিং আছে মিটিং থকাৰ পিছত আমাৰ লগত দেখিছে স্বতঃস্ফূৰ্তভাৱে ওচৰৰ মানুহ ওলাই আহিছে আমাৰ কংগ্ৰেছ দলৰ সপক্ষে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে ওলাই আহি আমাক কৈছে যে এইবাৰ আমি কংগ্ৰেছ দলক আমাৰ বহুমূলীয়া ভোট দিম আপোনালোকৰ লগত আমাৰ কেম্পেইনিঙত আপোনালোকক আমি সহায় কৰিছোঁ সেই সহায়ত আমি প্ৰত্যেক ঘৰে ঘৰে লৈ কংগ্ৰেছৰ কিছুমান প্ৰতিশ্ৰুতি লিফলেট লৈ আমি প্ৰত্যেক ঘৰে ঘৰে গৈছোঁ আমি ৰাইজক কাষ চাপিছোঁ আমি যথেষ্ট ৰাইজক সঁহাৰি পাইছোঁ আমি সম্পূৰ্ণ আশাবাদী আমাৰ যুৱ নেতা সুশান্ত বৰগোহাঁই এইবাৰ বিপুল ভোটত জয়যুক্ত হ'ব নিশ্চিতভাৱে যে আশা প্ৰকাশ কৰিছে যে তেওঁলোকৰ যি আৰু এজন আছে কি ক'ব এই মুহূৰ্তত যে নেতাৰ মুখ্য আহ্বায়কজনে ইতিমধ্যে আজি দিনৰ 2 বজাত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাইজক সম্বোধন কৰিব কিবা প্ৰভাৱ পৰিব প্ৰভাৱ মানে মই আপোনালোকক স্পষ্টভাৱে এটা কথা ক'ব বিচাৰোঁ যে এইখন বাগিচাত অলপ দিনৰ আগতে বিষাক্ত চলাই মদ সেৱন কৰি ভালেখিনি মানে চাহ শ্ৰমিক মৃত্যুমুখত পৰিব লগা হৈছিল কিন্তু সেই সময়ত তিতাবৰতে হেলিকপ্টাৰ অৱতৰণ কৰি আমাৰ নেতাৰ আহ্বায়কগৰাকী গুচি গ'ল যোৰহাটলৈ কিন্তু এই বৰহোলা চাহ বাগিচাত তেতিয়া কিন্তু মানে ইয়াত ভৰি দিবলৈ অলপো সময় পোৱা নাছিল কিন্তু আজি নিৰ্বাচনৰ স্বাৰ্থত তেখেতে এই বৰহোলা বাগিচাত আহি চাহ শ্ৰমিকৰ ভোট লোৱাৰ স্বাৰ্থত তেওঁলোকে আহি ইয়াত ৰাজহুৱা মিটিং কৰিব বিচাৰিছে তো আপোনালোকে নিজে বুজিবলৈ চেষ্টা কৰক যে তেওঁলোকৰ মানসিকতা কেনেকুৱা তেওঁলোকে কেৱল ভোটৰ চিন্তাহে কৰিব পাৰে ভোটৰ ৰাজনীতিহে কৰিব পাৰে চাহ শ্ৰমিকৰ বা আমাৰ দুখীয়া ৰাইজৰ তেওঁলোকে কিন্তু উন্নয়নৰ চিন্তা বা তেওঁলোকে বিপদৰ সময়ত এষাৰ মাত দিয়াৰ প্ৰয়োজনীয়তাও তেওঁলোকে অনুভৱ নকৰে যে এনেবোৰ কথাক লৈ ইতিমধ্যে যথেষ্ট নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে তুংগত ৰাখিছে আৰু কিবা প্ৰভাৱ পৰিব যে যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰিছে ইতিমধ্যে আপোনালোকে উল্লেখ কৰিছে যে কোনো প্ৰভাৱ নপৰে তথাপিতো আমি পুনৰবাৰ সুধিছোঁ যে কেনেকুৱা তৎপৰতা কেনেকুৱা কি আশা প্ৰকাশ কৰিব আমি যেতিয়া ৰাইজৰ কাষ চাপিছোঁ ৰাইজৰ আমাৰ প্ৰতি সঁহাৰি অভূতপূৰ্ব আমি ভাবিছোঁ মিটিংটোতো তেওঁলোকে মিটিং কেম্পেইনিং কৰিবই ইয়াতে আহিবই নিৰ্বাচনৰ বতৰ নিৰ্বাচনী প্ৰচাৰ চলাবই সকলোৱে চলাব আমিও চলাইছোঁ কিন্তু আমাৰ প্ৰতি ৰাইজৰ যি সঁহাৰি অভূতপূৰ্ব আমি সেয়া আশা কৰিছোঁ যে এইবাৰ ৰাইজ আপোনাৰ সুশান্ত বৰগোহাঁইৰ পক্ষত আৰু কংগ্ৰেছ দলৰ পক্ষত থাকিব নাগৰিকত্ব সংশোধনী বিধেয়ক যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ যিহেতু যোৱা সময়ছোৱাত প্ৰতিষ্ঠান বিৰোধী ঢৌ পৰিলক্ষিত হৈছিল তাৰ পৰৱৰ্তী সময়ত এইসমূহ অঞ্চলত গ্ৰামাঞ্চলত বিষাক্ত চুলাই মদ সেৱন কৰি ধন্যবাদ থাকিলে চিত্ৰকমল আৰু আমাক জনালে ভোটাৰৰ যি মনৰ কথা আৰু এইদৰে এতিয়া নিৰ্বাচনী যি প্ৰচাৰ সেই প্ৰচাৰ তুংগত উঠিছে আৰু সকলোতে এতিয়া প্ৰতিজন প্ৰাৰ্থীৰ বাবে দলৰ নেতাসকলে এইদৰে প্ৰচাৰ চলাই আছে আগৰ পৰা